হেল্ল' এভৰিৱান আজি মই আহিছোঁ কাজিৰঙালৈ বুলি আজি খ্ৰীষ্টমাছ আৰু ইয়াতে আমি সোমাম এতিয়া এই হাতীখুলি বাগানৰ যিটো মেডিকেল অফিচাৰ বাংলো আছে তাত আমি ইয়াত ৰৈছোঁহি আৰু মোৰ লগত আছে আজি আমাৰ স্কুলৰ ৰঞ্জিতা মেম আৰু তেওঁলোকৰ ফেমিলিটোৰ লগতে মই আহিছোঁ ইয়ালৈ কাজিৰঙা ফুৰিম বুলি আৰু এতিয়া হাতীখুলি বাগানলৈ আহিছোঁ আৰু হাতীখুলি বাগানৰ ইয়াত যিজন মেডিকেল অফিচাৰ বাংলো তেওঁৰ ৰিলেটিভ হয় আৰু তাতে আমি সোমাইছোঁ বৰ্তমান গতিকে আহকচোন আজি এই ব্লগটো ইয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ আৰু এইটোৱেই হৈছে সেই বাংলোটো য'ত আজি আমি আহি ৰৈছোঁহি আৰু ইয়াৰ পৰা আমি যাম আপোনাৰ কাজিৰঙাৰ অৰ্কিড গাৰ্ডেনলৈ আৰু তাৰ পৰা আমি আজি হোমষ্টে এটা লৈছোঁ তাত থাকিম চ' এতিয়া সোমাই আহিছোঁ আমি বাংলোটোৰ ভিতৰলৈ এয়া বহি আছে ভিনদেউ বৰ্তা ৰঞ্জিতা বা বৰমা আৰু এয়া আমাৰ বিল্ডিংটোৰ মালিকিন এয়া আহি পাইছে আৰু ষ্টাৰ্ট হৈছে এয়া আমাৰ লিটিল কোন নামটো কি আছিলে ৰন আৰু এয়া দৰ্শী এই দৰ্শীয়ে লাষ্ট কৈছে দৰ্শী কোন হয় এয়া ৰন কোন হয় তোমাৰ কোন হয় কৈ দিয়া ভাইটি কোৱা আৰু এয়া আমাৰ অপ্যায়ন হৈছে চাহেৰে এয়া বোকাখাটৰ পেৰা নিমকি আৰু চাহ অকণমানি ৰণৰ সৈতে চবেই ফটো তোলাত ব্যস্ত চাহ দি থৈছে চাহ খাবলৈকে যোৱা নাই মানুহ আমাৰ চবৰে কেমেৰামেন এজনেই কমন কেমেৰামেন লৈ আহিছে চবকে হাই কৈ দিয়া এতিয়া আৰু আমি পালোহি মাইহাং ৰেষ্টুৰেণ্ট আৰু ইয়াতে আমি খাম আজি দুপৰীয়াৰ সাজটো আৰু এতিয়া আমি আহিছোঁ কাজিৰঙাৰ অৰ্কিড গাৰ্ডেনলৈ একটু নাই মাতিছে দি হলেও দিয়ে আছে এইটো মানে সম্পূৰ্ণ মেল খাই থাকে আমি যদি অৰ্কিড দুপা চিনি পাবলৈ হয় তেন্তে প্ৰথমতে চাব লাগে এটা ফুলপাহৰ পাহি 6টা হ'ব লাগিব আৰু তাৰে 5টা পাহি একদম একেটা কালাৰৰ হয় আৰু এটা পাহি অলপ বেলেগ কালাৰ হয় এইটো মতে যদি চাওঁ তেতিয়াহ'লে অৰ্কিডখিনি চিনি পাবলৈ সহজ এটা আপোনাৰ কালাৰটো অলপ বেছি যেটা আপোনালোকে দেখিছে যে হালধীয়া 5টা আছে মাজত অংশটো অলপ এদিকে কপৌ বুলি এই অৰ্কিড জোপাৰ গোন্ধটো শুকান মাছৰ দৰে ডান্সিং লেডি আৰু ইয়াৰ গোন্ধটো কি নহয় কেডবেৰী টাইপৰ গোন্ধাইছে ন চকলেট টাইপৰ লেডি স্লিপার
কি কয় লেডিজ লেডিজ স্লিপাৰ মেঘালয়ৰ জাতীয় ফুল মেঘালয়ৰ জাতীয় ফুল মেঘালয়ৰ জাতীয় ফুল চকু দুটা যেন লাগে মুখখন মেলি আছে টুপি পিন্ধি আছে লেডিজ স্লিপাৰ এইকাৰণে কয় লেডিজ চুচৰ লিখা লাগে হা অঁ আৰু এতিয়া আমি উপভোগ কৰিছোঁ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ লোকসকলে প্ৰদৰ্শন কৰা তেওঁলোকৰ জনজাতীয় নৃত্য গতিকে ব'লকচোন আমাৰ লগতে আপোনালোকেও অলপ উপভোগ কৰক ধন্যবাদ আৰু এইটো হৈছে প্ৰজ্ঞান হোমষ্টে গেষ্ট হাউচ ফোন নাম্বাৰটো আপোনালোকে চাই লওক এইটো হৈছে ফোন নাম্বাৰ আপোনালোকে যদি কাজিৰঙাত থাকিবলৈ আহে তেন্তে ইয়াত কণ্টেক্ট কৰিব পাৰে আৰু এইটো হৈছে আমি থকা ৰুমটো আপোনালোকৰ ৰুমটো এবাৰ দেখুৱাই দিওঁ এইটো হৈছে ৰুমটো ধুনীয়া ৰুম যদি আপোনালোকে কেতিয়াবা আহে কাজিৰঙালৈ চ' প্ৰজ্ঞান হোমষ্টে মাণ্ডুলৈ যোৱা ৰাস্তাটোতে পোৱা যায় কথা পাতিব পাৰে আৰু আমি ৰাতিটো এনেদৰে কৰিলোঁ ইয়াতে নাচি বাগি আৰু দুটা ফেমিলি আছে তেওঁলোকে আমাক জইন কৰিছে এয়া মাদাৰ জিন্স হে গুড মৰ্ণিং ৰেডি নে পিকু মাহী Are you ready? Mahir ready, Bhonier ready. Bhonier যদি সৰু হল অকমান কম এখন দিয়া না কেনেকুৱা? Are you excited? Yes.
গুড মৰ্ণিং। আজি এই কাজিৰঙাত আমাৰ দ্বিতীয়টো দিন আৰু এতিয়া আমি ওলাইছোঁ চাফাৰী কৰিবলৈ, আমি জীপ চাফাৰী কৰিম। চ' এইটো হৈছে আমি য'ত আছিলোঁ তাৰ চাৰিওফালৰ ভিউটো, প্ৰজ্ঞান গেষ্ট হাউচ, আৰু ইয়াতে আমি আছিলোঁ এই ঘৰটোতে। চ' আমি এতিয়া ওলাইছোঁ জীপ চাফাৰীৰ কাৰণে। এতিয়া আমাৰ জীপ আহিছে আৰু আমি যাম এতিয়া জীপ চাফাৰীলৈ। গুড মৰ্ণিং। ত' ফাইনেলি আমি ওলাইছোঁ এতিয়া জীপ চাফাৰীৰ কাৰণে। এই ৰঞ্জিতা বাৰ কেবটো পৰি গ'ল, সেইটো মই দৌৰি আনিবলৈ গৈছোঁ। চাফাৰীৰ কাৰণে ইয়াত জীপবিলাক ৰখোৱা হৈছে আৰু ইয়াত আমি 1.5 ঘণ্টামান ৰখিলোঁ। 1.5 ঘণ্টা ৰখাৰ পিছত এতিয়া ফাইনেলি আমি যাবলৈ ওলাইছোঁ। ৰাতিপুৱা 7:30 অহা আৰু এতিয়া আমাৰ সময় হৈছে কিমান, কেইটা বাজিলে? 8টা। টিকেট 8টালৈ 3 মিনিট আছে, 8টাই বাজিলে আৰু এতিয়া আমি গৈ আছোঁ কাজিৰঙা চেণ্ট্ৰেল জ'নলৈ। বিশ্ব ঐতিহ্য কেন্দ্ৰ কাজিৰঙা। এইটো এটা হাতী, তাৰপৰা এটা হাতী অকলে চৰি আছে। এইডোখৰ মিহিমুখ, আপুনি যে কৈছিলে মিহিমুখ, এইডোখৰ মিহি। একো নাই। एक्साइटमेंट नहीं ভালকে ধৰি লোৱা সৰু সৰু ছোৱালী ভালকে পৰি যাবা अरे पहु चुआ पहु
ইমান ওচৰৰ পৰা হৈ না আজি দেখিছোঁ দেই প্ৰথম চিৰিয়াখানাৰ পিছত চাইছিলে পাই এই চোৱা কেনেকৈ চাইছে চিনি পাইছে লগাই আহিছে বোলে উঠি দিওঁ ইয়াতে মাছবিলাক ওলাই আছে চোৱা এইটো চোৱা এই মাছ কাজিৰঙা বাহিৰৰ পৰা দেখাটো মানে কাজিৰঙা নামটো তেতিয়ালৈকে চাফাৰী বা এলিফেণ্ট চাফাৰী নকৰে তেতিয়াহ'লে ইয়াৰ
ইয়াতে আহি সব জীপবিলাক ৰখাই দিছে আৰু ইয়াতে আমাক অলপ সময় দিছে চাই ল'বলৈ চ' এইখিনি ভিউ আৰু আজি ব্লগটো এইখিনিয়ে আছিল আৰু যদি আপোনালোকে ব্লগটো চাই ভাল পালে তেন্তে লাইক কৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰি দিব